মৰ্নিং দোস্ত বহি আছোঁ মই ৰাতি 2টা বাজিছে বাহিৰত বৰষুণ বতাহ ঠাণ্ডা আছোঁ মই ভিতৰতে বহি ভিডিঅ' এটা বনাম বুলি আপোনালোকক দেখাম আজি আমাৰ অফিচৰ ৰাতি ভিউটো কেনেকুৱা লাগে তাকে দেখাম আপোনালোকক যাম বাহিৰলৈ ওলাই আপোনালোকক দেখাম আৰু এতিয়া এটা কথা কওঁ 10 তাৰিখ দেওবাৰে হায়দৰাবাদত প্ৰবাসী অসমীয়াসকলে এখনি ভাওনা আয়োজন কৰিছিলে মনটো বহুত দুখ ভাওনাখনত যাব নোৱাৰিলোঁ কাৰণ নাইট ডিউটি থকাৰ কাৰণে সেইকাৰণে আজি মোবাইলটোকে উলিয়ালোঁ এটি ভিডিঅ'কে বনাওঁ বুলি ভিডিঅ'কে বনাই আছোঁ আপোনালোকে ভিডিঅ'টো চাব ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে আকৌ মোৰ ভিডিঅ'বোৰ সোনকালে পাব গমপাইছে সেইকাৰণে কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বলক এতিয়া দেখাই আছোঁ মই আমাৰ কোম্পানীৰ ৰাতি ভিউটো বলক চাই থাকক কেনেকুৱা লাগে ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব বেয়া লাগিলে এটা দুটা গালি পাৰি দিব কমেণ্টত কোনো কথা নাই যিটো ভুল আছে শুদ্ধ কৰি ল'ম নেক্সট টাইম আকৌ সেইটো ভালকৈ বনাই দিম আপোনালোকলৈ বলক যাওঁ চাই লওঁ এবাৰ বাহিৰত বৰষুণত তিতি ৰাতি ভিউ বনাওঁ মৰ্নিং দোস্ত এয়া চাওক হায়দৰাবাদৰ ৰাতি ভিউ হায়দৰাবাদত চিপচিপীয়া বৰষুণ মিহি মিহি বতাহ অলপ ঠাণ্ডা চাই থাকক কেনেকুৱা লাগিছে এইটো আমি কাম কৰা কোম্পানীটো অফিচটো চাওক বৰষুণ দি আছে তথাপিও বাহিৰত ওলাই ভিডিঅ' বনাই আছোঁ কিবা এটা মন গৈছে ভিডিঅ' বনাবলৈ দেখাই আছোঁ চাওক কোম্পানী দেখাই আছোঁ এয়া এমপ্লয় আহি আছে গৈ আছে গাড়ী বৰষুণ দি আছে এইফালে চাওক কোম্পানী এইবিলাক কোম্পানী আমি কাম কৰা কোম্পানীবিলাক কেনেকুৱা লাগিছে কওক এইবোৰ ষ্টাইলত বনাই থৈছে এমপ্লয় জিৰণি টাইমত আহি বহিবলৈ চিগাৰেট খাবলৈ এইবিলাক বনাই থোৱা আছে এইবোৰ চাই থাকক দেখিছে এইবিলাক আৰু মই বৰষুণত তিতি বনাই আছোঁ ভিডিঅ' দেখাই আছোঁ আপোনালোকক আৰু অকণ আগলৈ যাম গৈ দেখাম ভিডিঅ'বিলাক এনেকুৱা হয় কোম্পানী কেমেৰা আছে কিন্তু মোবাইল ধৰি মই মোবাইলত ভিডিঅ' বনাই আছোঁ কেমেৰা আছে কেমেৰাটো লুকাই গৈছিলে সেইটো কাৰণে আকৌ বেলেগখন হাতে ধৰি লৈছোঁ দেখিছেনে সেয়া চাওক আহি আছোঁ মই ইটো বিল্ডিঙত কাষৰ বিল্ডিংটোলৈ আছিলোঁ ইটো বিল্ডিঙত যাওঁ আপোনালোকক দেখাম এতিয়া বহা ৰেষ্ট কৰা জেগা দেখোঁ ক'ত মানুহবোৰ বহে জিৰণি টাইমত আহি সেইবোৰ দেখাই আছোঁ কেনেকুৱা লাগিছে ক'ব এইটো হৈছে ৰাতি ভিউ কোম্পানীটো আমি কোম্পানীটো ৰাতি ভিউ এইটো কিন্তু দিনত হ'লে এনেকৈ ভিডিঅ' কৰি ঘূৰিব নোৱাৰি কাৰণ বহুত মুভমেণ্ট থাকে গাড়ী অহা যোৱা কৰি থাকে সেইকাৰণে ভিডিঅ' একো কৰিবই নোৱাৰি আৰু এলাও নাই একচুৱেলি ইয়াত কেমেৰালৈ এনেকৈ ঘূৰি ফুৰাটো সেইটো কথাই বেয়া হৈছে বহুত কিন্তু কি কৰিবা ভিডিঅ'টো বনাই দিওঁ ইউটিউবত কি হয় চাওঁ একবাৰ আপোনালোকে ভিডিঅ'বিলাক চাব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু চাওক লাইট জ্বলি আছে ভাল লাগিছে নে ক'ব সেইটো হৈছে ৰাতি ভিউ কোম্পানীটো মই আছোঁ এইফালে ঘূৰাই দিছোঁ কেমেৰাটো চাওক আৰু যাম এতিয়া এমপ্লয়বিলাকে য'ত জিৰণি টাইম ৰেষ্ট কৰে লবি জেগাটো দেখাম চোফা চিট সদায় চোৱা আছে ধুনীয়াকৈ তাত বহিম আপোনালোকৰ লগত কথা পাতিম এইটো চাওক এখন চেন্সাৰ দুৱাৰ আছে আঁতৰি জেগা মাতি বাইক গৈ আছে এখন চেন্সাৰ দুৱাৰ আছে চেন্সাৰ এইখন চেন্সাৰ দৰ্জা খোল খাই গ'ল মানুহ গ'লে খোল খাই যায় আৰু মানুহে আঁতৰি আহিলে নিজে বন্ধ হয় চাই থাকক বন্ধ হোৱা দেখিব
কৰি আহিলোঁ নহয় নিজে বন্ধ হৈ যাব চাই থাকক এইখন চাওক নিজে নিজে বন্ধ হৈ গ'ল আৰু এইফালে আছে চোফা চিট সজাই থোৱা আছে দেখিছে আহক ইয়াতে বহিম অলপ ইফালে বহিছোঁ এই চোফা চিট আছে এইখনতে এখন কফি দোকান আছে এইখন চোফা চিট এইটাতে বহিলোঁ বস্তু হ'ব ইমানেই আজি ভিডিঅ'টো আকৌ এদিন লগ পাওঁ আপোনালোকৰ এটা নতুন ভিডিঅ'ৰ লগত চাব ভিডিঅ'বিলাক লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ লগত বাই বাই